পোনপ্ৰথমত সকলোকে কাৰ্ডম নমস্কাৰ জুঠাই কাদাচেন চিবাই খুবলাই খুলুমজেৰি সেৱা আৰু নমস্তে সবকো যে আজি আমি এই সাংবাদিক বন্ধুবিলাকক মাতা কাৰণটো হ'ল যে আজি বিশেষকৈ আজি এটা আনন্দৰ দিন আমি এইটো ভাবিছোঁ আৰু আজি দিনৰ সময়ত আমি যিহেতু আৰ্বৰেটামত গৈছিলোঁ যে আজি এটা বিশেষ এটা মিটিং আছিলে যে পুৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল আণ্ডাৰ দ্য এবল লিডাৰশ্বিপ অফ ডক্টৰ তুলিৰাম ৰংহাং অনাৰেবল CM ছাৰ লগত কাৰ্বি আংলঙৰ গোটেই MP MLA অল ডিগনিটাৰিজ এণ্ড ডিফাৰেণ্ট ছ'চিয়েল অৰ্গেনাইজেশ্যনছ চবেই অহা পাছত যে আজি ইমান ধুনীয়া এটা হৈছে আমি সেইটোৰ বিষয়ত আমি হিল পিপল কালচাৰেল ফৰাম বুলি ক'লেতো 26 ট্ৰাইবছ এণ্ড কমিউনিটিছৰ ফেমিলি ইজ এ ফৰাম হয়। আমি আজি বিশেষকৈ কৃতজ্ঞতা দিয়াবলৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাং ছাৰক আমি বিশেষ কৃতজ্ঞতা দিবলৈ আমি আজি সংবাদ মেল আজি আয়োজন কৰিছোঁ আপোনালোকৰ যোগেদি। তো সেইটো কাৰণে আজি আমি আমাৰ HPCFৰ চেয়াৰমেন হিল পিপল কালচাৰেল ফৰামৰ চেয়াৰমেন শ্ৰী লাইচেন নিংলেংদেৱক ষ্টাৰ্ট কৰিবলৈ মই অনুৰোধ কৰিছোঁ আৰু পোনপ্ৰথমে ধন্যবাদ থাকিল। আজি বিশেষকৈ আমি সংবাদমেল যিটো আয়োজন কৰিছোঁ যিটো SDC ইউথ ফ্ৰণ্ট আৰু ASDC লগত থকা KSA তেওঁলোকে গণতান্ত্ৰিকভাৱে যিটো PGR আৰু VGR লৈ পেলাই তেওঁলোকে প্ৰতিবাদ কৰিছিল তাত আৰু কিছু দুষ্কৃতিকাৰীয়ে কিছু যুৱকসকলে তাক তেওঁলোকক আহি থাকোঁতে বোলে আক্ৰমণ কৰিছিল। এই কথাটো সত্য। কোনোবা সংবাদমেলত যিটো বেলেগকৈ কথা ক'ব বিচাৰিছে কিন্তু এইটো সত্য আৰু ইয়াৰ কাৰণে আমি কণ্ডেমো কৰিছোঁ তেতিয়াও। আৰু আমি একটা জাতি যাতে নামটো নলয়, যদি দুষ্কৃতিকাৰী হয় দুষ্কৃতিকাৰীয়ে ক'ব লাগিব। আৰু যিটো আজি এইটো লৈ পেলাই কাৰ্বি আংলঙৰ পৰিস্থিতিটো বেয়া হৈছিলে যে বেলেগ কথা ক'ব চেষ্টা কৰিছিলে, কিন্তু সাহিত্য পৰিষদে তেতিয়াও ষ্টেটমেণ্ট দিছিল যে 20 তাৰিখ দিনাখন আৰু 19 তাৰিখে যোৱাকালি ASDC দলৰ লগত তেওঁলোকৰ সহযোগী সংগঠনৰ লগত আলাপ আলোচনা এটা পজিটিভ আহিছে। আৰু আজি কাৰ্বি আংলঙৰ এটা ইতিহাস বুলি মই ক'ব বিচাৰিছোঁ যিটো পৰিস্থিতি বেয়া লোকে অহাৰ যিটো অশান্ত হিচাপে সৃষ্টি কৰিবলৈ লৈছিলে, কিন্তু আজি ডক্টৰ তুলিৰাম ৰংহাং CM ছাৰৰ নেতৃত্বত কাৰ্বি আংলঙৰ ৰাজনৈতিক বিশেষকৈ ইয়াত কংগ্ৰেছ আছে, APHLC আছে, CPIML আছে, ASDC আছে, সকলো পলিটিকেল পাৰ্টিকো নিমন্ত্ৰণ কৰিছে। আৰু ইয়াৰ লগতে আমাক HPCF হিচাপেও নিমন্ত্ৰণ কৰিছিল আৰু কাৰ্বি ছাত্ৰ সন্থাৰ 4টা গোটত তেওঁলোকে নিমন্ত্ৰণ কৰা আৰু ইয়াৰ কাৰ্বি আংলঙৰ বিভিন্ন ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে আৰু তাত বুদ্ধিজীৱীসকল আছে, ex-MP সকল আছে, ex-CM সকল আছে, ex-MLA সকল আছে। আৰু আজি সাহিত্য পৰিষদৰ আণ্ডাৰত MP MLA EM MSCs সকলোকে তেওঁলোকে নিমন্ত্ৰণ কৰি পেলাই এটা মীমাংসাৰ কাৰণে আৰু ইয়াত কাৰ্বি আংলঙৰ স্থায়ী শান্তি স্বাৰ্থত তেওঁলোকে যিখিনি ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ নেতৃত্বত যিটো আলোচনা হৈছে এইটো একচুৱেলি ক'বলৈ গ'লে এটা প্ৰগ্ৰেছিভ আলোচনা হৈছে। তাত কোনো এটা বেলেগ জাতি কথা ওলা নাই। তাত এটা কথা ওলাইছে যে PGR আৰু VGRৰ যিটো ইভেকশ্যনৰ কথাত এইটোতো অলৰেডি সুপ্ৰিম কোৰ্টে অলৰেডি অৰ্ডাৰ আছে আৰু সেই হিচাপে তেওঁলোকে এটা কমিটি চেল গঠন কৰিব। তাৰ হিচাপেহে যি কি কৰিবলগীয়া কথাখিনিত তেওঁলোকে কৰাৰ পিছত আজি ইভেকশ্যনৰ কথাত মীমাংসালৈকে আহিছে। সেইটোত আমি গ্ৰহণযোগ্য আৰু আদৰণি জনাইছোঁ সেইটো লৈ পেলাই। আৰু ইয়াত যদি ইভেকশ্যনৰ জেগাত হয় কি অকল এইটো এটা এলেকা নহয়, নট অনলি খেৰণি অকল এৰিয়াত নহয়, বেলেগ জেগাতো আছে, ফুলনিত এৰিয়াৰ পৰা আদি কৰি অন্য জেগাতো আছে। তেওঁলোকে একেলগে যিটো ছিষ্টেমৰ পৰা যিটো সাংবিধানিক বা যিটো গভৰ্ণমেণ্টৰ যিটো ছিষ্টেমৰ দ্বাৰাত তেওঁলোকে সাহিত্য পৰিষদে সিদ্ধান্ত লৈ পেলাই তেওঁলোকে আগবাঢ়িব। আৰু আমি সেইটো কাৰণে আদৰণি জনাইছোঁ যে আৰু ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীয়ে বা পেপাৰ মাধ্যমত কিছুৱে যে কাৰ্বি আৰু নন কাৰ্বি কথা উল্লেখ কৰিবলৈ চেষ্টা কৰিছে। মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে যে কোনো কাৰ্বি আৰু নন কাৰ্বি শব্দ যাতে ব্যৱহাৰ নকৰে। যিটো দুষ্কৃতিকাৰী আজিও আমি ক'ব বিচাৰিছোঁ, দুষ্কৃতিকাৰীটো দুষ্কৃতিকাৰী হয়, কোনো জাতিও নাথাকিব পাৰে। বেয়া মানুহটো সদায় বেয়াই থাকিব আৰু তাৰ মাজতো ভাল মানুহ আছে। আৰু এই যে ইভেকশ্যনৰ কথাটো যিটো অকল
যে একটা জাতি নহ'ব পাৰে তাতো অকল কোনোবাই কৈছে যে বিহাৰী অকল টাৰ্গেট কৰিছে বিহাৰী জাতিৰ ওপৰত টাৰ্গেট নহয় এইটো যিটো ছিষ্টেমত হৈছে আজি আলোচনাটো এইকাৰণে এটা পজিটিভ দেখিছোঁ আৰু সকলোৱে যে শান্তি মানে কাৰ্বি আংলঙৰ শান্তিৰ স্বাৰ্থত সকলোৱে এক সমৰ্থন হৈছে আৰু সমৰ্থন মানে একত্ৰিত হৈ পেলাই বিভিন্ন দল সংগঠনে একত্ৰিত হৈ পেলাই এইটো আলোচনাটো মীমাংসা হৈছে কালি যদি কিবা এটা কথা হয় তেতিয়াহ'লে বিভিন্ন দল সংগঠনৰ লগতো সকলোৱে দায়িত্ব আছে তো এইখিনি ক'ব বিচাৰিছোঁ আমি ২৬টা জাতি জনগোষ্ঠী HPCFৰ সংগঠনৰ পৰা আমি এইটোৱে আদৰণি জনাইছোঁ আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ যিখিনি ভূমিকা লৈছে আৰু এইটো কাৰ্বি আংলঙৰ কাৰণে এটা ইতিহাস হয় আৰু এইটো কাৰণে আমি এতিয়াও যে ভৱিষ্যতৰ কাৰণে যাতে এনেকৈ কাৰ্যকলাপ নহয় যে দুষ্কৃতিকাৰীবিলাকে যেনেকৈ মানে বেয়া কামলৈকে তেওঁলোকে যাতে নাযায় তাৰ কাৰণে আমি ক'ব বিচাৰিছোঁ এইটো কাৰণে আমি আজি সংবাদমেলটো হৈছে আমাৰ সাহিত্য পৰিষদৰ যিটো ভূমিকাত এইটো ভূমিকাটো ভাল হৈছে আৰু তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি ক'ব বিচাৰিছোঁ আমাৰ MEC ছাৰ আছে তেখেতে ক'ব সংবাদমেল যোগে মানে আমি এইটোৱে ক'ব বিচাৰিছোঁ স্পেচিয়েলি HPCF তৰফৰ পৰা মই ক'ব বিচাৰিছোঁ যে আজিৰ এই মিটিং পৰা যে আমাৰ মাজত যে যোনটো ভেদাভাদ মিছআণ্ডাৰষ্টেণ্ডিং হোৱাটো আজি মই ভাবোঁ যে ক্লিয়াৰ হৈছে বুলি যাতে যেন আমাৰ মাজত শংকা সেইটো নাই আমি কাৰ্বি আংলঙৰে বাসিন্দা কাৰ্বি আংলং কেনেকুৱাখন আমি আগতীয়াকৈ লৈ যাম এইটো সকলোৱে দায়িত্ব ল'ব লাগিব ইয়াত মানে অকলে কাৰ্বি ভাই বা ডিমাচা এটা দুটা ল'লে নহ'ব কাৰ্বি আংলঙত থকা যিমানটো ৰেছপনচিবল চবেই ল'ব লাগিব জাতি জনগোষ্ঠীয়ে মই সকলোকে আহ্বান কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ আহক একেলগে আমি মিলি শান্তিৰ কাৰণে কাম কৰিম এইটো নিজৰে দেশ নিজৰ দেশৰ কাৰণে আমি কি কৰিব পাৰোঁ এইটো আমি একেলগে কাম কৰিলেহে নিশ্চয় এদিন না এদিন আমি সফল হ'ম শান্তিৰ কাৰণে আৰু শান্তিৰ বাৰ্তা আমি সদায় আমি ৰেডি আছোঁ সেইটোৱে মই ক'ব বিচাৰিছোঁ আৰু থেংক ইউ আৰু এটা কথা যিটো আজি সিদ্ধান্ত চবে যদি আদৰণি জনাইছে বহুত তাতে অল পলিটিকেল পাৰ্টি আছে যিমান ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে যিমান ইয়াত মানে যিখিনিত মানে বুদ্ধিজীৱীৰ পৰা আৰম্ভ কৰি তো এইখিনিত অলৰেডি সিদ্ধান্ত হ'ল তো এইখিনি যাতে উত্তেজনাত যাতে নহয় আৰু এইটোতো যাতে মই এপিল কৰিব বিচাৰিছোঁ এফালে এক্সাম আছে মানুহবিলাকৰ এক্সামৰ অহা যোৱা বহুত মানুহে কষ্ট পাইছে কিছুমানে গাড়ী ৰিজাৰ্ভ কৰিব নোৱাৰে তাৰ কাৰণে বহুত কষ্টও হৈছে আৰু কিছুমানটো মানে দিন হাজিৰা কৰা মানুহবিলাক তেওঁলোকে দোকান ব্যৱসায়ী কৰিবলৈ কাৰণে কোনোবাটো মানে খৰি বিক্ৰী কৰিবলৈ কাৰণে কোনোবাই হাজিৰা কৰা মানুহবিলাকো মানে দিগদাৰ পাইছে তো সেইটো কাৰণে যদি সিদ্ধান্ত যদি সঠিক নহ'লেহেঁতেন তাৰ প্ৰতিবাদ কৰা আমিও সমৰ্থন কৰিলোঁ হয় কিন্তু আজি যিটো সিদ্ধান্তটো এটা প্ৰগ্ৰেছিভ হৈছে আৰু ইউনাইটেডলি হৈছে এইটো কোনোবা পাৰ্টিক আমি এটা দুখ দিব নোৱাৰোঁ এইটো আৰু বিভিন্ন জাতি জনগোষ্ঠী লৈ পেলাই আৰু তাতে বহুত অল অৰ্গেনাইজেশ্যন আছে অল পলিটিকেল পাৰ্টি আছে সেইকাৰণে মই ভাবোঁ যে যাতে যিসকলে যদি অন্তৰত কোনোবাই যদি আঘাত পাইছে কোনোবাই যদি চেণ্টিমেণ্ট হৈছে যদি সেই চেণ্টিমেণ্টৰ ব্যক্তিগত চেণ্টিমেণ্টটো দবাব লাগে আৰু এই চেণ্টিমেণ্টটো আমি কি চেণ্টিমেণ্ট ল'ব লাগে এই এটা মীমাংসালৈকে অহাটো এইটো কাৰণে চবেই বিচাৰিছে তো মীমাংসা আহিছে সেইকাৰণে এইটো নৰ্মেল এইটো কাৰ্বি আংলঙত এইটো শান্তিকৈ থাকিব লাগে আৰু এইটো সকলো দোকান ব্যৱসায়ী সকলকো পূৰা খুলি দিব লাগে বুলি আমাৰ ফালৰ পৰা অনুৰোধ কৰিব বিচাৰিছোঁ কাৰ্বি আংলং গোটেই ৰাইজ বাসিন্দা গম পোৱা গৈছে যে আজি ৰাতিপুৱা 10টাৰ পৰা আমাৰ মিটিং হৈছিলে অল পাৰ্টি মিটিং আৰু সেই মিটিংটো কনভিন কৰিছে আমাৰ অনাৰেবল CM ছাৰ ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া যোৱা 15 তাৰিখৰ পৰা লৈ পেলাই আজিলৈকে যি আমাৰ কাৰ্বি আংলং ৰাইজসকলে চিন্তাত পৰি গৈছিলে কাৰফিউ চলিছে 4 দিন 4 ৰাতি মানুহবিলাকে চিন্তাত পৰি গৈছে ইয়াত আমাৰ মাজত পৰীক্ষা চলি আছে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলিছে মেট্ৰিক পৰীক্ষা চলিছে তাৰ মাজতে কাৰফিউ হৈ গৈছে আৰু সেইকাৰণে হ'বলগীয়া হৈছে অথনি অলপ আগতে আমাৰ ইংলেণ্ড ডাঙৰীয়া কৈছে যে 15 তাৰিখ ফেব্ৰুৱাৰী 2024 যোনটো নেকি খেৰণিত ঘটনা ঘটিছিলে সেই ঘটনাটো আমি পোনপ্ৰথমে আমি হিল পিপুল কালচাৰেল ফৰাম হৈ পেলাই আমি কণ্ডেম কৰিছোঁ আৰু ঠিক তেনেধৰণে আমি এতিয়া ধন্যবাদ আৰু কৃতজ্ঞতা দিবলৈ গৈ আছোঁ যে আমাৰ অনাৰেবল CM ছাৰ ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া ইমিডিয়েটলি তেখেতে সেই খবৰটো পায়েই এডমিনিষ্ট্ৰেশ্যন আৰু ল' এণ্ড অৰ্ডাৰক ষ্ট্ৰিক্টলি কৈ দিছে যে যোনে যোনে দুষ্ট কৰিছে তেখেতসকলক ইমিডিয়েট এৰেষ্ট কৰিব লাগে বুলি ঠিক তেনেধৰণে ল' এণ্ড অৰ্ডাৰ এডমিনিষ্ট্ৰেশ্যনে মিলি পেলাই ডিষ্ট্ৰিক্ট ল' এণ্ড অৰ্ডাৰ মিলি পেলাই 18জন মেম্বাৰ্ছ এতিয়ালৈকে এৰেষ্টেড হৈছে বুলি আমি শুনা পাইছোঁ
আৰু 2-3জনমান পলাই ফুৰি আছে বুলি কৈছে, কিন্তু তেখেতসকলকো খুব সোনকালে তেখেতসকলকো এৰেষ্ট কৰা হ'ব বুলি পেলাই আমি অথনি অলপ আগতে CM ছাৰৰ আমি মুখৰ পৰা আমি শুনা পাইছোঁ। আজি আমি হিল পিপল কালচাৰেল ফৰাম হিচাপে আমি শান্তি বিচাৰোঁ, যাতে যেন আমাৰ দেশটো শান্তি থাকে আৰু ইজনে সিজনৰ জাতি বিৰুদ্ধে হ'ব নালাগে বুলি পেলাই আমি সদায় কৈ থাকোঁ। ঠিক তেনেধৰণে আজি আমাৰ হিল পিপল কালচাৰেল ফৰামৰ চিফ এডভাইজৰ হিচাপে ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াই CM ছাৰে আজি ডাঙৰ এটা সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত তেখেতে অকলে লোৱা নহয়, কিন্তু অল পাৰ্টি কাৰ্বি আংলঙত অল পাৰ্টি অল ex-MP, ex-MLA, ex-EM, ex-CM আৰু লগতে বিভিন্ন দল সংগঠনৰ লগত লৈ পেলাই পলিটিকেল পাৰ্টিসকল আজি লৈ পেলাই 3 ঘণ্টা আমাৰ ভাল ডিছকাশ্যন হৈছে, প্ৰগ্ৰেছিভ ডিছকাশ্যন হৈছে আৰু সেই ডিছকাশ্যনৰ দ্বাৰাই আমি গম পাইছোঁ যে ইমিডিয়েটলি কালিৰ ভিতৰতে এভিকশ্যন অৰ্ডাৰটো ওলাব বুলি কৈছে, নটিচটো ওলাই দিব কাইলৈৰ ভিতৰতে। আৰু সেই এভিকশ্যনটো তেখেতে জোৰ কৰি পেলাই কৰিছে বুলি নহয় বা আমি কিবা কৰিছে বুলি নহয়, কিন্তু অলৰেডি আমাৰ ইংলেণ্ড ডাঙৰীয়া আগতে কৈ গৈছে যে সেইটো সিদ্ধান্তটো অলৰেডি ছুপ্ৰিম কোৰ্টত লৈ থোৱা আছে। PGR VGR ৰিজাৰ্ভ এৰিয়া ৰিজাৰ্ভ লেণ্ডটোত যোনে ইলিগেল ছেটলাৰ্ছ হয় তেখেতসকলকতো ইমিডিয়েট ইভিকশ্যন হ'ব বুলি পেলাই এইটো ছুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰো আছে আৰু সেই অৰ্ডাৰটো ফ'ল' কৰিব যাওঁতে আজি CM ছাৰে তাতে ডিচিশ্যন লোৱাৰ কাৰণে আমি সম্বৰ্ধনা জনাইছোঁ, তেখেতক সম্বৰ্ধনা জনাইছোঁ। আৰু আমি এটাই ৰিকুৱেষ্ট কৰোঁ যে এতিয়া MP ইলেকশ্যন আমাৰ ওচৰত চাপিছে, আমাৰ মাজতে আমি সদায় মানে আমি এলাৰ্ট হৈ থাকিম আৰু আমি ৰেডি হৈ থাকিব লাগিব যে যাতে যেন একো ঘটনাবোৰ নঘটে, যোনটো নেকি আমাৰ মাজতে জাতি সংঘৰ্ষবোৰ মানে দেখা ওলাই যায়। লাষ্টলি মই এটা ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ মাধ্যমত যে ছ'চিয়েল মিডিয়াই বহুত সময়ত ভাল কামো কৰে, বহুত সময়ত আমাক টেনশ্যনো দিয়ে। এতিয়া আমি যি দেখা গৈছোঁ কাৰ্বি আংলঙৰ পৰা মেক্সিমাম কেইটামান নিউজ গৈছে বাহিৰলৈ, এইবোৰ মানে অলপমান মানে এণ্টি কাৰ্বি আংলং নিউজবিলাক গৈছে বুলি আমি গম পাইছোঁ। সেইটো আমি ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে ইমিডিয়েটলি ষ্টপ কৰে। ইয়াত একো আমাৰ কমিউনেল কনফ্লিক্ট হোৱা নাই, কিন্তু দুষ্টকাৰীসকলে যি কৰিছে তেখেতসকলকতো অলৰেডি ল এণ্ড অৰ্ডাৰে টেকেল কৰা হৈছে। আৰু কাউন্সিলৰ হিচাপে কাৰ্বি আংলং অট'নমাছ কাউন্সিল হিচাপে আজি CM ছাৰে যোনটো নেকি ঘোষণা কৰিলে ডিচিশ্যন দিছে, সেইটো ডিচিশ্যনটো আমি সকলোৱে সম্বৰ্ধনা জনাইছোঁ আৰু আমি আশা কৰোঁ যে কাৰ্বি আংলং পুনৰাই শান্তি ঘূৰাই আহিছে আৰু অনলি বিকজ অফ দ্য বোল্ড এণ্ড হিষ্টৰিক ডিচিশ্যন বাই ডক্টৰ তুলিৰাম ৰংহাং অনাৰেবল CM ছাৰ। মই ইমানটোকে কৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ।